তুমিয়ে জানিবা সেইটো কিমান আহিল কিমান গ'ল কিন্তু আমি অলপ অলপ অনুমান কৰি লৈছোঁ তোমাৰ সেই চেইনডাল খোলা দেখি এনেও ন তোমাৰ দৰে ছোৱালীবিলাকৰ হিচাপে নাথাকে কিমান মাটিত ৰুৱে কিমান মাটিত শুৱে আৰু সিহঁতে কেৱল এটাই জানে ৰুব লাগে ল'ব লাগে ৰুব লাগে ল'ব লাগে কোনটো ৰুব লাগে জানিছাই নহয় একো নালাগে কাণত থৈছোঁ মানে যিসকলে ল'ব আছিলে ন লৈ শেষেই কৰিলে মৰম জগাই জগাই সেই পখিলাক আঁচৰি দিব পৰা হৈ গ'ল এতিয়া আৰু আছেনে দিবৰ কাৰণে মৰম ৰূপাই তুমি দিলা বুলি লৈ ল'ম নেকি আৰু इतना सस्ता थोड़ी ना है हम लोग का ओ তাৰ কাকতিৰ তলত কোনা মই বাঘ ল'ব পৰা হৈ গৈছে তাৰ আকৌ চাৱা নেই চা এটা কথা তুমি ল'ৰা নে ছোৱালী মই গম নাপাওঁ কিন্তু তোমাৰ এই চোলাটো ওপৰলৈকেও নিদিবা বেছি তললৈকেও নাৰিবা তেতিয়াহ'লে আমি গম পাই যাম নহয় তুমি ল'ৰা নে ছোৱালী আৰু নেক্সট টাইমৰ পৰা তোমালোকৰ সেই মৰম অভিমানবোৰ খবৰদাই কৰিবা কাৰণ কিয় তোমালোকৰ মৰমবোৰ অলপ বেলেগ সুকীয়া মাথাটো কাম নকৰে ন অভিমানো কৰিছা ফেচবুকতো দিছা মানে মোৰ এনেকুৱা লাগিছে তোমালোকৰ কিবা কুকুৰ মেকুৰীয়ে চেলাকি কৰি আছে নেকি এনেকুৱাই লাগিছে गजब बेइज्जती है ओए भगवान ভগৱানৰ নাম তাকো অৰ্থ অলংঘৰ দেহাত কথা এটা বেয়া নাপাবা মানে এই ফুটবলবিলাক মানে ৰিকভাৰ কৰোঁতে বেছিকৈ ভগৱানৰ নাম নল'বা কাৰণ এতিয়া কিবা মানে ওলট পালট হৈ গ'লে ভগৱানে তোমাৰ বাওঁফালতো সোঁফালে দিব সোঁফালত ডাঙৰ ফালে মানে বাওঁফালে দিব তোমাৰ এই নামটো নোহোৱা হৈ থাকিব समझ रहे हो ভাল লাগিছে নৱপ্ৰজন্মৰ ছোৱালীবিলাকে ডিফেন্সত গৈছে চাই কিনে বন্দুক চলাই আছে আৰু আমাৰ বাইদেৱে মেজিকতে বন্দুক চলাই দিছে উৎপৰীত হৈছোঁ ভাই চোৱাচোন চোৱা 6 পেট ওলাই গৈছেগৈ কম বন্দুক চলাইছে নেকি বাৰু 6 পেট বাইদেৱে আবে মাইব বিশেষ নি কেনেকুৱা লাগিছে এতিয়া কেনেকুৱা লাগিছে মনত পৰিছে কিবা বাহ বেদে বাহ আমাৰ ঘৰত কুকুৰে নুমুতে মইনা তহঁতে বৰ ওপৰ উঠি গৈছ একো নাই ভাল লাগিছে কিন্তু এটা কথা মনত ৰাখিবি আজি জাহাজী সোমাইছে কাইলৈকে ভীমকল সোমাই যাব মনত ৰাখিবি মুখত खत्म बाय बाय टाटा गुड बाय इश्क हो गया मुझे प्यार हो गया इसको हो गया प्यार हो गया लेकिन तुम एक बात बताओ नीचे से कैसे होती है ये बड़ी अच्छी बात कही आप तुम्हें दिया मोरो में मुँह पागल कर दिया এইটো কথা তেতিয়াহ'লে মোৰ ক'ব লগা একো নাই কি কৈ দিলোঁ জানো হতা লগৰবোৰে নামঘৰত গৈ ভাদমহীয়া ভগৱানৰ নাম লৈছে আৰু আমাৰ ফুল কোমলীয়া বাইদেউজনীয়ে নাচি আছে নাহিলেনে বাৰু যদি এই দাঁতকেইটা মোৰ যদি ঘৰ এটা মানে পাৰ্চনেল মিউজিয়াম থাকিলে হয় মই দাঁতকেইটা অৱশ্যে ভৰালোঁ হয় মিউজিয়ামত কিন্তু নাই
ক'বলৈ গোটেইটো একদম জুম খেতি কৰাৰ দৰে মানে জুম খেতি কৰাৰ দৰে তাতকেইটা আৰু ঠিক আছে একো নাই সেইটোৱে আছিল ভিডিঅ' এণ্ড দেন যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু মই যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে অলপ লাইক কমেণ্ট কৰি কিনে অলপ টেপ কৰি দিবা তো আজিলৈকে বাই বাই টেক কেয়াৰ আয়ো সে নি যাবি কে নি ধানো